সঞ্জয় কিষাণ ডাঙৰীয়া ছাৰে তেখেতৰ ফেচবুক পেজত মোক এনেদৰে উৎসাহ দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। খন্তেক আগতে ৰাইজে এই মাটিয়াখানাতে পৰম্পৰাগত হিচাপে মেজি জ্বলাই সকলোৰে বাবে সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে সকলোকে মোৰ অন্যটি ব্লগলৈ নমস্কাৰ জনাইছোঁ দেই। আজি আমাৰ মেজি জ্বলোৱা হৈ গ'ল। মেজি জ্বলোৱাৰ দিনা আজি সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ গাঁৱলৈ আহিছিলে। ছাৰ ভালনে? আপোনাকো বিহু বুলি সৰ্বপ্ৰথমে তোমাৰ আগন্তুক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি থেংক ইউ ছাৰ। যিটো লাইনত ওলাইছা ইউটিউবৰ লাইনত এইটো সঁচাকৈ আজি নতুন প্ৰজন্মৰ বৰ ধুনীয়াকৈ বাছি লৈছে, আদৰি লৈছে। আশা কৰোঁ এই বিহুৰ সময়তে তোমাৰ এই ইউটিউবৰ প্লেটফৰ্মটো যাতে আগলৈ বহুত দূৰলৈ যায়। এয়া ৰাতিপুৱা মেজি জ্বলোৱাৰ দৃশ্য। মোৰ ভাইটি আৰু ওচৰৰ ভাইটিটোৱে দুয়োটাই মিলি মেজি জ্বলাইছিলে। চাহ দিবৰ বাবে যোগাৰ কৰিছে। খুৰী কেনেকুৱা লাগিছে? ভাল লাগিছে। ছাৰ যে আহিলে ন আমাৰ ইয়াত। এই ভিডিঅ'টোৰ লং ভিডিঅ' দিয়া আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, চাই ল'ব দেই।